নমস্কাৰ। মহাপুৰুষসকলে উল্লেখ কৰিছে আমাৰ ইন্দ্ৰিয়বিলাক চঞ্চল আৰু বিষয়ভোগৰ কাৰণে বাতুল। এই ইন্দ্ৰিয়বিলাকৰ ওপৰত মন আৰু মনে সমস্ত ইন্দ্ৰিয়বিলাক পৰিচালনা কৰে। যিসকল ব্যক্তিয়ে মনৰ মতে চলে তেওঁলোকে প্ৰতিটা মুহূৰ্তত বিপদৰ পৰা আকাংক্ষা আছে, কিয়নো মনৰ কোনো নিজা বিবেচনা নাই, মনৰ কোনো চক্ষু নাই, মন অন্ধ, বিবেচনা শূন্য। গতিকে এই মনে ইন্দ্ৰিয়বিলাকৰ সহায়ত বিষয় ভোগ কৰে। কেতিয়াবা চকুলৈকে যায়, চকুৰ জৰিয়তে বাহিৰৰ সৌন্দৰ্যশালী বস্তুবিলাক উপভোগ কৰে, মুখৰ জৰিয়তে ৰস আস্বাদন কৰে, নাকৰ জৰিয়তে ঘ্ৰাণ লয়, কাণৰ জৰিয়তে শ্ৰৱণ কৰে। সমস্ত ইন্দ্ৰিয়বিলাকৰ জৰিয়তে মনে এই বিষয় জগতৰ বস্তুবিলাক ভোগ কৰে। গতিকে এই মন চঞ্চল। এই মনে প্ৰতিটা মুহূৰ্তত দিয়া সিদ্ধান্তবিলাক ভুল। এটা সৰু উদাহৰণ দিয়া হ'ল। এজন পথচাৰী তেওঁ বহুত ক্লান্ত হৈ বহু দূৰ খোজকাঢ়ি যোৱাৰ পাছত পানী পিয়াহ লাগিল। পানী বিচাৰি এঘৰ মানুহৰ ঘৰত উপস্থিত হ'ল। এগৰাকী তিৰোতা আহিলে। তিৰোতাগৰাকীক ক'লে যে মই বিৰাট পিয়াহ লাগিছে, তৃষ্ণাতুৰ হৈছোঁ, আপুনি অলপ মোক পানী দিয়ক। তিৰোতাগৰাকীয়ে তেখেতক অলপ ৰ'ব দি ভিতৰলৈ সোমাই গ'ল। বহু টাইম অহা নাই, নাহে। এখেতৰ বহুত পানী পিয়াহ লাগিছে, অশান্তি পাইছে। তেখেতৰ মনত সেই তিৰোতাৰ প্ৰতি এটা বেয়া ভাৱনা আহিল যে এই তিৰোতাজনী দুষ্টা, বেয়া, মোক এনেকৈ থিয় কৰি থৈ তেওঁ পানীটোপা দিয়াৰ ব্যৱস্থা কৰা নাই, পানী নেদে, তেওঁ ক'ত কি কৰি আছে সোমাই আহিল, এনেকুৱা বেয়া মানুহ। বহুত বেয়া ভাৱনা সেই তিৰোতাগৰাকীৰ প্ৰতি তেওঁৰ মনত আহিল। সিদ্ধান্ত ল'লে যে এই তিৰোতাগৰাকী বেয়া। কিন্তু কিছু মুহূৰ্তৰ পাছত তিৰোতাগৰাকীয়ে হাতত নেমু টেঙাৰ চৰবত অলপ লৈ আৰু প্লেট এখনত অলপ চেনি লৈ উপস্থিত হ'ল আৰু তেখেতক সুধিলে যে আপোনাক মই চেনি খায় নে নাখায় সুধিবই পাহৰিলোঁ, গতিকে চেনিখিনি প্লেটতে লৈ আহিছোঁ, আপোনাৰ অৱস্থাটো দেখি অলপ চৰবত বনাই আনিলোঁ, গতিকে আপুনি খাওক, বহুত কষ্ট কৰি আহিছে। তেতিয়া সেই মানুহজনৰ তিৰোতাৰ প্ৰতি আগতে যিটো ধাৰণা আছিল যে দুষ্টা, মোক থিয়া কৰি গুচি গ'ল, এই বেয়া ধাৰণাবিলাক গুচি গ'ল। গুচি সেই মনে সদ্ভাৱনা এটা ল'লে যে কি সুন্দৰ তিৰোতা, ভাল তিৰোতা, মোৰ কাৰণে পানী আনিছে, মোৰ কথা চিন্তা কৰিছে, ইমান বিচাৰ বিবেচনা শক্তি থকা তিৰোতা, ইমান ভাল তিৰোতা। সেই একেটা মনে কিছু মুহূৰ্তৰ আগত সেই তিৰোতাগৰাকীৰ প্ৰতি বেয়া ভাৱনা ল'লে আৰু অলপমান পাছতে, কিছু মুহূৰ্তৰ পাছত সেই তিৰোতাগৰাকীৰ প্ৰতি ভাল ভাৱনা ল'লে। অৰ্থাৎ সেই মানুহজন চিনাত মনে সঠিক সিদ্ধান্ত দিব পৰা নাই। এজন মানুহ ভাল নে বেয়া মনে তৎক্ষণাত ক'ব নোৱাৰে, কিন্তু মনে প্ৰতিটা মুহূৰ্তে সিদ্ধান্ত দিছে এইজন ভাল, আৰু কিছু মুহূৰ্তৰ পাছত এইজন মানুহ বেয়া বুলি ক'ব পাৰে। গতিকে জ্ঞানী লোকসকলে মনৰ মতে নচলে। জ্ঞানী লোকসকলে বিবেকৰ দ্বাৰা পৰিচালিত হয়, বুদ্ধিৰ দ্বাৰা পৰিচালিত হয়। বুদ্ধি মানে ডিচাইডিং পাৱাৰ, নিৰ্ণায়ক শক্তি। নিৰ্ণায়ক শক্তি মানে আমাৰ যিটো নিৰ্ণায়ক শক্তি, কোনটি কৰিলে ভাল, কোনটো বেয়া, কোনটো ভাল, এই বিচাৰ বিবেচনা কৰিব পৰা যিটো শক্তি, সেই শক্তি হৈছে নিৰ্ণায়ক শক্তি, বুদ্ধি। আৰু এই বুদ্ধি বা বিবেকৰ জৰিয়তেহে ব্যক্তিবিলাকে পৰিচালিত হোৱা উচিত। আমাৰ বুদ্ধিয়েহে সঠিক সিদ্ধান্ত দিব পাৰে, মনে কেতিয়াও সঠিক সিদ্ধান্ত দিব নোৱাৰে। মনৰ মতে চলিলে আমাৰ বিপদৰ আকাংক্ষা প্ৰতিটা মুহূৰ্তত আছে। সেইকাৰণে মহাপুৰুষে মনৰ মতে চলিব বাধা প্ৰদান কৰিছে
আপোনালোকে বিবেকৰ মতে চলক আৰু প্ৰতিটা মুহূৰ্তত সুস্থ সিদ্ধান্ত গ্ৰহণ কৰক। ধন্যবাদ, নমস্কাৰ।